স্বাগতম জানাইছো আপোনাক আমাৰ এন সাপোৰ্টত এইটো ভিডিঅ'ত আৰু আজিৰ এই ভিডিঅ'ত আপুনি জানিব পাৰিব প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্ট কেনেকৈ খুলিব প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্ট খোলাৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্ট খুলিলে আপুনি কি কি সুবিধা লাভ কৰিব তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে ওলাই অহা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিব আৰু যদি আপুনি আগৰ পৰা সাবস্ক্ৰাইব কৰি ৰাখিছে আপোনাক বহুত বহুত ধন্যবাদ তো আপুনি প্ৰথমে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই এটা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছো আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব PMJDY আৰু আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰত যে লিংক আহিছে প্ৰধানমন্ত্ৰী জন ধন যোজনা আপুনি এই লিংকটোত ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ পাছত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ ওপেন হৈ যাব আপোনাৰ মোবাইলতে আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিলেও এই পেজটো ওপেন হৈ যাব তো আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপুনি ইয়াত বহুকেইটা অপশ্যন পাই যাব তো আমি প্ৰথমে জানিব লাগিব যে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত একাউণ্ট ওপেন কেনেকৈ কৰিব লাগিব ইয়াৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত একাউণ্ট খুলিলে আপুনি কি কি সুবিধা লাভ কৰিব তো আপুনি প্ৰথমে ক্লিক কৰিব স্কিম ডিটেইলছত ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আকৌ পেজখন ওপেন হৈ যাব আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি স্কিম ডিটেইলছ পাই যাব এখানে আপুনি নিজৰ পঢ়ি ল'ব তেতিয়া মই আপোনাক দেখুৱাম যে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত একাউণ্ট ওপেন কৰাৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তো ইয়াত বহুতকেইটা ডকুমেণ্টৰ অপশ্যন দিয়া আছে পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স পান কাৰ্ড ভোটাৰ আইডি কাৰ্ড জব কাৰ্ড আধাৰ কাৰ্ড বহুকেইটা অপশ্যন দিয়া আছে যিকোনো এখন থাকিলে হ'ব আপোনাৰ এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফৰ কাৰণে তো আপুনি স্ক্ৰল ডাউন কৰিব এতিয়া মই আপোনাক দেখুৱাম যে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত একাউণ্ট ওপেন কৰিলে আপুনি কি কি সুবিধা লাভ কৰিব তো ইয়াত নাম্বাৰ 1 দিয়া আছে ইণ্টাৰেষ্ট অন ডিপজিট অন্য একাউণ্টৰ দৰে যদি আপুনি এখন একাউণ্টত টকা জমা ৰাখে আপুনি ইণ্টাৰেষ্ট লাভ কৰিব 2 নম্বৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ লাভ কৰিব 2 লাখ টকা ন মিনিমাম বেলেঞ্চ ৰিকুৱাৰ্ড যদি আপোনাৰ একাউণ্টত আপুনি জিৰ' বেলেঞ্চ ৰাখে আপোনাৰ একাউণ্টখন ব্লক কৰি দিয়া নহ'ব বা আপোনাৰ একাউণ্টৰ পৰা টেক্স কটা নহ'ব 4 নম্বৰ বেনিফিচিয়াৰী লাভ কৰিব 30,000 টকা মৃত্যু হ'লে তেওঁৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হৈ যাব কিন্তু কণ্ডিশ্যন এপ্লাই আছে 5 নম্বৰ আপুনি আপোনাৰ একাউণ্টৰ পৰা ইণ্ডিয়াৰ যিকোনো ঠাইত আপুনি টকা ট্ৰান্সফাৰ কৰি দিব পাৰিব 6 নম্বৰ চৰকাৰী স্কিমত টকাখিনি আপোনাৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিয়া হৈ যাব আৰু বহুকেইটা সুবিধা দিয়া আছে আপুনি নিজে চাই ল'ব এবাৰ এতিয়া কথাটো হ'ল যে আপুনি প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত একাউণ্ট কেনেকৈ খুলিব চাওক অফিচিয়েল ৱেবছাইটত অনলাইন এপ্লাই কৰাৰ সুবিধা দিয়া নাই এতিয়ালৈকে আপুনি অফলাইনতে এপ্লাই কৰিব লাগিব ইয়াত ফৰ্ম দুখন দিয়া আছে একাউণ্ট অপেনিং ফ্ৰম ইংলিছ একাউণ্ট অপেনিং ফ্ৰম হিন্দী আপুনি একাউণ্ট অপেনিং ফ্ৰম ইংলিছত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ডাউনলোড অপশ্যনটো আহি যাব আপুনি ডাউনলোডত ক্লিক কৰিব ডাউনলোড ক্লিক কৰাৰ লগে লগে এই ফৰ্মখন ডাউনলোড হৈ ওপেন হৈ যাব আপোনাৰ মোবাইলতে তো আপুনি প্ৰথমে এই ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব আৰু ফৰ্মখন প্ৰিণ্ট আউট কৰাৰ পাছত আপুনি ফৰ্মখন ফিল আপ কৰিব ফৰ্মখন ফিল আপ কৰাৰ একেবাৰে সহজ আপুনি নিজে ফিল আপ কৰিব পাৰিব আৰু যদি কিবা প্ৰব্লেম হয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম আপোনাক আৰু এইখন ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনাৰ ওচৰত থকা বেংক ব্ৰাঞ্চত আপুনি জমা দিব যিখন বেংকত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্ট ওপেন কৰি দিয়া হয় সেইখনত জমা দিব নহ'লে আপুনি আপোনাৰ ওচৰত থকা CSP আপুনি সেৱা কেন্দ্ৰত গৈ আপুনি জমা দিব পাৰে আৰু তেখেতে আপোনাৰ একাউণ্টখন খুলি দিব প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত আৰু আপুনি 2 দিনৰ ভিতৰত একাউণ্টৰ বহিখন লাভ কৰিব তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত আপোনাক এইখিনি ইনফৰমেশ্যন দিব বিচাৰিছিলোঁ যদি এখন ফৰ্ম ফিল আপ কৰি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত মই আপোনাক দেখুৱাম ফৰ্মখন ফিল আপ কৰি তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ